মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ চৌহদত অৱস্থিত মৰাণৰ বৃহত্তৰ অঞ্চলটোৰ পৰা প্ৰকাশিত গ্ৰন্থসমূহৰ সংগ্ৰহালয়ৰ সোমবাৰে দ্বিতীয় বৰ্ষপূৰ্তিৰ উপলক্ষে আমি কিতাপৰ দেশৰ মানুহ নামৰ এক শীৰ্ষক গ্ৰন্থ সমদল বাহিৰ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে বিদ্যালয়খনে। বিদ্যালয়ৰ ৫ শতাধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকে হাতে হাতে একোখনকৈ গ্ৰন্থ লৈ ৰাজপথত দৃষ্টিনন্দন সমদলত অংশগ্ৰহণ কৰে। পুৱা বিদ্যালয় চৌহদৰ পৰা ৫ শতাধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকে হাতে হাতে একোখনকৈ গ্ৰন্থ লৈ মৰাণ নাহৰকটীয়া ৰাজ্যিক পথেৰে প্ৰায় ২ কিলোমিটাৰ পথ সমদল কৰি আহি ডুমৰ দলং মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ গ্ৰন্থ উপহাৰ দিয়ে। গ্ৰন্থ অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আকৃষ্ট কৰাৰ উদ্দেশ্যে গ্ৰন্থ সমদলৰ আয়োজন বিদ্যালয় কৰ্তৃপক্ষৰ। ডিব্ৰুগড় জিলাৰ মৰাণৰ ডুমৰ দলঙত অৱস্থিত বাল্য বিকাশ বিদ্যালয়ে বিগত বৰ্ষৰ পৰা গ্ৰহণ কৰি আহিছে এই ব্যতিক্ৰমী কাৰ্য। এইবাৰো বিদ্যালয়খনৰ গ্ৰন্থক্ষেত্ৰৰ ২য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশিষ্ট সাহিত্যিক, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে পুৱা আয়োজন কৰে গ্ৰন্থ সমদলৰ। দিনে দিনে নৱপ্ৰজন্মৰ মাজত গ্ৰন্থৰ প্ৰতি কমি অহা স্পৃহা বৃদ্ধিৰ উদ্দেশ্যে মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ এই ব্যতিক্ৰমী পদক্ষেপৰ প্ৰতি পূৰ্ণ সঁহাৰি আগবঢ়াইছে বিদ্যালয়ৰ অভিভাৱক তথা স্থানীয় ৰাইজে। আমি কিতাপৰ দেশৰ মানুহ শীৰ্ষক এই গ্ৰন্থ সমদলৰ উপৰিও বিদ্যালয় কৰ্তৃপক্ষই আজি শিশুৰ বাবে এটা গ্ৰন্থগাৰ মুকলি, ছাত্ৰ ছাত্ৰীৰ মাজত ৰং আৰু সাধুৰ ধেমালি, গ্ৰন্থ উন্মোচনকে ধৰি বহুকেইটা কাৰ্যসূচী গ্ৰহণ কৰিছে। উল্লেখ্য যে বাল্য বিকাশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ডুমৰ দলঙৰ নিকটৱৰ্তী ডুমৰ দলং মজলীয়া বিদ্যালয়, ডুমৰ দলং প্ৰাথমিক বিদ্যালয় আৰু ডুমৰ দলং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ কিতাপ বিতৰণ কৰে। বাল্য বিকাশ বিদ্যালয়ৰ চৌহদতে অৱস্থিত মৰাণ অঞ্চলৰ বৃহত্তৰ এলেকাটোৰ পৰা প্ৰকাশিত গ্ৰন্থ সম্ভাৰৰ যি সংগ্ৰহালয় আছে, সেই সংগ্ৰহালয়টোৰ আজি ২য় বাৰ্ষিক বৰ্ষপূৰ্তি। সেই উপলক্ষে আমি আজি এটা গ্ৰন্থ সমদলৰ ব্যৱস্থা কৰিছোঁ। আৰু আজি অসমৰ এজন স্বনামধন্য ব্যক্তি, সাহিত্যিক, চিত্ৰ পৰিচালক পদ্মশ্ৰী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৫৫ বাৰ্ষিক মৃত্যুবাৰ্ষিকী। আমি আজি দিনটোতে গ্ৰন্থ দিৱস হিচাপে আমাৰ বিদ্যালয়ৰ এই গ্ৰন্থক্ষেত্ৰৰ এটা দিন আমি পালন কৰি আহিছোঁ। আজি আমি এই গ্ৰন্থ সমদলৰ আয়োজন কৰাৰ মূল উদ্দেশ্য এই যে আমি নিকটৱৰ্তী ডুমৰ দলং প্ৰাথমিক বিদ্যালয়, ডুমৰ দলং মজলীয়া বিদ্যালয় আৰু ডুমৰ দলং উচ্চ মাধ্যমিক বিদ্যালয়, তিনিওখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে একোখনকৈ গ্ৰন্থৰ উপহাৰ দিছে। আমাৰ ক'ব লগা উদ্দেশ্য এই যে পৃথিৱীত আজিলৈকে যিমান শব্দ মানুহে উচ্চাৰণ কৰিছে, আটাইতকৈ মহত্তম শব্দটো হৈ গ'ল কিতাপ। আৰু এই কিতাপেই আমাৰ মানৱ সভ্যতাৰ যি আধাৰ। আমি ভাবোঁ যে গ্ৰন্থই আমাক মানুহক আৰু উত্তৰ পৰ্যায়লৈ আমাক লৈ যাব। গতিকে আমি এই গ্ৰন্থ সমদলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ বহু ব্যস্ততাৰ দিনত, যান্ত্ৰিক দিনত যাতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি তেওঁলোকৰ মৰাণৰ পৰা সুমন ডেকাবুঢ়াৰ ৰিপৰ্ট, TN24।